ইহুদী আৰু বনি ইছৰাইল এই দুয়োটা শব্দৰ অৰ্থ একে হয়নে? নহয়, এইটো এটা বহুত ডাঙৰ ভুল ধাৰণা যিটো আমি সদায় কৰি আহিছোঁ। আজি আমি এই ভিডিঅ'ত উন্মোচন কৰিম যিয়ে এখন ভূমিৰ নহয় এটা জাতিৰ বিশ্বাস, চিন্তা আৰু পৰিচয়ৰ সংজ্ঞা সলনি কৰি দিছে। আপুনি যদি মোৰ চেনেলটোত নতুন তেনেহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক আমি ভিডিঅ'টোৰ মূল কথালৈ যাওঁ। আজিৰ পৰা প্ৰায় ৪,০০০ বছৰ আগত কিনান বৰ্তমান ফিলিষ্টাইনত ইব্ৰাহিম আলাইহিছ ছালামৰ জন্ম হৈছিল। তেওঁৰ দুজন ল'ৰা আছিল ইছমাইল আলাইহিছ ছালাম আৰু ইছহাক আলাইহিছ ছালাম। ইছমাইল আলাইহিছ ছালাম আৰবৰ মক্কাত গৈ বসবাস কৰিব ল'লে, কিন্তু ইছহাক আলাইহিছ ছালামে ফিলিষ্টাইনতে থাকি গ'ল। ইছহাক আলাইহিছ ছালামৰ ল'ৰা আছিল ইয়াকুব আলাইহিছ ছালাম, যাক ইজৰাইল আলাইহিছ ছালাম বুলি কোৱা হৈছিল। ইজৰাইল আলাইহিছ ছালামৰ ১২জন ল'ৰা আছিল। এই ১২জন ল'ৰাৰ বংশ বনি ইছৰাইল বুলি কোৱা হয়। এতিয়া ইহুদী কাক বোলে তাকে জানিবলৈ আমি অলপ আলোচনা কৰোঁ। ইয়াকুব আলাইহিছ ছালামৰ ১২জন সন্তানৰ ভিতৰত তেওঁ আটাইতকৈ মৰম কৰিছিল ইউছুফ আলাইহিছ ছালামক। এই কথাটো বাকী ভায়েকসকলে কিন্তু একেবাৰে পচন্দ কৰা নাছিল। তাৰ বাবে ইউছুফ আলাইহিছ ছালামৰ ভায়েকসকলে তেওঁক এবাৰ কুঁৱাটো পেলাই দিছিল। এই কাহিনীটো আমি প্ৰত্যেকেই জানো। কিন্তু ইয়াৰ পিছত কি হৈছিল? ইউছুফ আলাইহিছ ছালাম ইজিপ্তলৈ গ'ল আৰু তেওঁ তাত প্ৰধানমন্ত্ৰীও হ'ল। কিছুদিন পিছত ফিলিষ্টাইনত বহুত বেয়া দুৰ্দশা হ'বলৈ আৰম্ভ কৰিলে। সেইবাবে ইউছুফ আলাইহিছ ছালামৰ ভায়েকসকলক তেওঁ ইজিপ্তলৈ লৈ গ'ল। লাহে লাহে ইয়াকুব আলাইহিছ ছালামৰ ১২জন সন্তানেই ইজিপ্তত বেহা, বেপাৰ, ৰাজনীতিক, সামাজিক, খেতি বাতিৰ পৰা বহু আগবাঢ়ি যাবলৈ ধৰিলে। এই কথাটো মিছৰৰ ৰজা ফেৰাউনে একেবাৰেই পচন্দ কৰা নাছিল। সেইবাবে ফেৰাউনে তেওঁলোকক অত্যাচাৰ কৰিব ধৰিছিল। আৰু সেই অত্যাচাৰেই নহয়, এটা সময়ত ফেৰাউনে বনি ইছৰাইলৰ সকলো মানুহক গোলাম বনালে। কিন্তু ৪০০ বছৰ গোলামী কৰাৰ পিছত ইয়াকুব আলাইহিছ ছালামৰ সন্তান লেভীৰ পৰা মুছা আলাইহিছ ছালাম আহিল আৰু বনি ইছৰাইলক ফেৰাউনৰ পৰা মুক্তি কৰি লৈ গ'ল আৰু তেওঁলোক ফিলিষ্টাইনৰ ফালে গ'ল। মুছা আলাইহিছ ছালামে ক'লে, তোমালোকে এতিয়া ফিলিষ্টাইন আমাৰ নিজৰ মাতৃভূমিত গৈ আক্ৰমণ কৰা। বনি ইছৰাইলৰ মানুহসকলে ক'লে, হে মিছা, এইটো তুমি আৰু তোমাৰ আল্লাহে জানিব, আমিতো একো কৰিব নোৱাৰো। আৰু এই কথাটোৰ বাবে তেওঁলোকে এই মৰুভূমিত ৪০ বছৰ থাকিব লগা হৈছিল। ৪০ বছৰৰ পিছত বনি ইছৰাইলৰ মানুহসকলে মুছা আলাইহিছ ছালামৰ লগত গৈ ফিলিষ্টাইন আক্ৰমণ কৰিলে আৰু তেওঁলোকে ফিলিষ্টাইন জয়ী হৈ তাতেই থাকিব ধৰিলে। মুছা আলাইহিছ ছালামৰ পিছত ফিলিষ্টাইনত বনি ইছৰাইল বহু দিন থাকে, কিন্তু পিছলৈ আকৌ বনি ইছৰাইলৰ মানুহসকলক ফিলিষ্টাইনৰ পৰা উলিয়াই দিয়া হৈছিল। ইয়াৰ পিছত ইয়াকুব আলাইহিছ ছালামৰ আন এজন ল'ৰা য়াহুদা, তেওঁ সন্তানৰ পৰা দাউদ আলাইহিছ ছালাম আহিল আৰু তেওঁ আকৌ ফিলিষ্টাইন জয়ী কৰিলে। দাউদ আলাইহিছ ছালামৰ ল'ৰা চুলাইমান আলাইহিছ ছালামে প্ৰথম টেম্পল বনাইছিল জেৰুজালেমত। কিন্তু চুলাইমান আলাইহিছ ছালামৰ ল'ৰা ৰহবম শক্তিশালী নাছিল। সেইবাবে বনি ইছৰাইলৰ ১২টা গোত্ৰৰ মাজত বহুত সংঘাত হ'ব আৰম্ভ কৰিছিল। আৰু এই সংঘাত ইমানেই আগবাঢ়ি গৈছিল যে য়েহুদা সম্প্ৰদায়ৰ পৰা 10টা গোত্ৰ মুক্ত হৈ তেওঁলোকে অন্য ৰাজ্য বনাইছিল, দ্য কিংডম অফ ইজৰাইল। এইফালে দক্ষিণ য়াহুদা ৰাজ্য বনাইছিল য়াহুদা আৰু বিনিয়ামিন সম্প্ৰদায়ে। কিন্তু কেইদিনমান পিছতেই ইজৰাইলৰ ৰাজধানী সামাৰিয়াত ৰজা শালমানেছাৰে আক্ৰমণ কৰে আৰু তেওঁলোকক কিছুমানক বন্দী কৰি লৈ যায় আৰু কিছুমান তাৰ পৰা পলাই গুচি গ'ল। ইয়াৰ পিছত এই বনি ইছৰাইলৰ এই 10টা গোত্ৰৰ মানুহসকলক আৰু কেতিয়াও বিচাৰি পোৱা নাছিল। কিন্তু বৰ্তমান ভাৰতবৰ্ষৰ পাঠানসকলে তেওঁলোকে বিলুপ্ত হোৱা এই 10টা গোত্ৰৰে এটা বুলি বৰ্তমান দাবী কৰে। আজি ইৰাকৰ আল হিল্লাহ নামৰ ঠাই এই সময়ৰ বেবিলনৰ ৰজাই ইহুদা ৰাজ্য আক্ৰমণ কৰে আৰু তাত থকা মানুহসকলক বন্দী কৰি লৈ যায় আৰু তেওঁলোক বেবিলনত বহুদিন থাকিল।
আৰু উহুদাৰ পৰা যোৱাৰ বাবে তেওঁলোকক ইহুদী বুলিও কোৱা হৈছে বা উহুদাৰ সন্তানসকলকে ইহুদী বুলি কোৱা হয়। এতিয়া বনি ইছৰাইল হৈছে 12জন সন্তান, ইজৰাইলৰ 12জন সন্তানৰ বংশক বনি ইছৰাইল বুলি কোৱা হয়। কিন্তু ইহুদী হৈছে বনি ইছৰাইলৰ 12জন সন্তানৰে এজন য়াহুদাৰ সন্তানসকলক ইহুদী বুলি কোৱা হয়। পৃথিৱীৰ আটাইতকৈ অত্যাচাৰ হোৱা জাতিটোৱে হৈছে ইহুদী জাতি।